আৰে এইবোৰ কি হৈছে আকৌ? কোম্পানী দেখোন লাহে লাহে লোকচানত গৈ আছে। এই কথাটো মোক ভালকৈ বুজাই দিবনে আপোনালোকে? কি গৈ আছে বুলি ক'লে আপুনি? কোম্পানীৰ কথা কৈছোঁ, কোম্পানী যে লোকচানত চলি আছে, কিবা গম পাৱনে তই? এনেই আৰু হাত লুলু কৰি তই কম্পিউটাৰৰ লগত বহি বহি চিংগম খাই থাকিলে ক'ত গম পাবি? আৰে মইনো কেনেকৈ গম পাম সেইটো? কোম্পানী যে লোকচানত চলি আছে। তইনো কেনেকৈ গম পাবি? তই অকল আহিব লাগে অফিচলৈ, তাৰপৰা যাবহে লাগে ঘৰলৈ। কম্পিউটাৰৰ আগত অকণ বহিবি আৰু অকল চেণ্টাৰ ফিজবোৰ খাই থাকিবি। চেণ্টাৰ ফিজ খোৱা বাহিৰে তোৰ কিবা আছে জানো? কিবা জান তই? মই বাদ দিয়া, মোৰ পেটটোও কেতিয়াবা ভাবে কিবা খাইছেনে অকল কামেই কৰি আছে। পেটত একো এটা নপৰাকৈ কাম কৰোঁ মই। এই হ'ব মোক বেছি চিঞৰ বাখৰ কৰি থাকিব নিদিব দেই ইয়াত। মই বেছি চিঞৰ বাখৰ শুনিব নোৱাৰোঁ। মিটিং দিছে ভালকৈ দিয়ক আৰু হুলস্থুল কৰিবলৈ নাহিব ইয়াত। এই হ'ব লেটছ চিট ডাউন। হা কি ক'লে আমাৰ ছাৰে? আৰে বুৰ্বক, ছাৰে কৈছে বহিবলৈ। ডাইৰেক্ট ক'লে হয় দেখোন বহক বুলি। হে তই কি ইংৰাজী নাজানো নেকি? মই নাজানো নহয় ইংৰাজী। আৰে সঁচা কথা কৈছোঁ, মই ইংৰাজী নাজানো। আৰে তই কথা এটা শুন, এই অফিচটোৰ বছ মই আৰু তই এমপ্লয় হয়। এমপ্লয় আৰু বছৰ মাজত কথা পতা সদায় সন্মানত হ'ব লাগে। তই মোক সন্মানত কথা ক'ব লাগে, সেনেকৈ জাহা তাহা কথা ক'ব লাগে, জানো তই? হোৱাটছএপৰ গ্ৰুপত যেতিয়া মেছেজ কৰোঁ তই কি বুলি ৰিপ্লাই কৰ? সেইটো সন্মান। নেক্সট টাইম এইবিলাক কৰিবি ডাইৰেক্ট অফিচৰ পৰা উলিয়াই দিয়া হ'ব, বুজিলি? অলপ চিজিলকৈ লাগি থাকিবি। হ'ব ছাৰ, হ'ব। আজিৰ পৰা মই তেনেকুৱা নকৰোঁ আৰু ভালকৈ কাম কৰিম মই সকলো।